নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম টেক আৰপিলৈ। বন্ধুসকল, আপোনাৰ দুটা ইউটিউব চেনেল আছে বা কিবা কাৰণত আপুনি ইউটিউব চেনেল ডিলিট কৰিব বিচাৰিছে, তেতিয়াহ'লে মই এইটো ভিডিঅ'ত আপোনালোকক কেনেকৈ ডিলিট কৰিব পাৰি আপোনাৰ নিজৰ মোবাইলতে মই সকলো দেখুৱাম। A to Z ষ্টেপ বাই ষ্টেপ দেখুৱাম সকলো। এইটো ভিডিঅ' চাওক আৰু এনেকৈ ডিলিট কৰি দিয়ক, মানে ৰিমুভ কৰি দিয়ক। আপোনাৰ মোবাইলত গৈ আপুনি ইউটিউব এপছটো অ'পেন কৰি ল'ব। ইউটিউব এপছটো অ'পেন কৰাৰ পিছত এই কোণাত আপুনি দেখা পাইছে চেনেলৰ লগটো। চেনেলৰ লগটোত আপুনি ক্লিক কৰি দিব। হয়, এই কোণাত মই দেখুৱাই আছোঁ আপোনাক, এই কোণাটোত হয়, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা পেজটো আপোনাৰ চেনেলটো ওলাই আহিব অ'পেন হৈ। তাতে একেবাৰে তলত যাব হেল্প এণ্ড ফিডবেক, একেবাৰে তলত দেখা পাইছে লাষ্টত, তাত ক্লিক কৰি দিব। অ'পেন হৈ যোৱাৰ লগে লগে আপুনি ইয়াত দুটা অপশ্যন দেখা পাইছে, হাইড কৰিব নে টেম্পৰাৰী বা পাৰ্মানেণ্টলি ডিলিট কৰিব। যিহেতু মই ডিলিট কৰিব বিচাৰিম, এইকাৰণে আপুনি একেবাৰে দুটা অপশ্যন দেখা পাইছে তলত, একেবাৰে তলত যাব। তলৰ অপশ্যনটো ডিলিট ইয়ৰ চেনেল পাৰ্মানেণ্টলি, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব, তাত দেখা পাইছে আপুনি এডভান্স একাউণ্ট ছেটিং বুলি দিয়ে। হয়, এইখিনিত এডভান্স একাউণ্ট ছেটিং, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নেক্সট পেজটো ওলাই আহিব এনেকৈ, অলপ লোড হওঁতে টাইম লাগে। ইয়াত দেখা পাইছে আপুনি ডিলিট চেনেল বুলি, ডিলিট চেনেল দেখা পাইছে, মই অলপ জুম কৰি দেখুৱাম আপোনালোকক। হয়, ডিলিট চেনেল, এই ডিলিট চেনেল দেখা পাইছে আপুনি গ্ৰীণকৈ, তাত এইখিনিত ক্লিক কৰি দিব। মই আৰু জুম আউট কৰি অলপ দেখুৱাই আছোঁ, আপোনালোকে হয়তো কনফিউজ হ'ব পাৰে। এতিয়া সৰুকৈ দেখাইছোঁ, এইখিনিত ডিলিট চেনেল, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপুনি যোনটো ইমেইল আইডিৰ পৰা ডিলিট কৰিব বিচাৰিছে সেইটোকে চিলেক্ট কৰি ল'ব। মোৰ ইয়াত বহুতকেইটা ইমেইল আইডি অ'পেন হৈছে, মোৰ মোবাইলত এড কৰা আছে যিহেতু। ইয়াত আপুনি এইটো চিলেক্ট কৰাৰ পিছত ইয়াত এণ্টাৰ ইয়ৰ পাছৱৰ্ড, জিমেইলৰ পাছৱৰ্ডটো ইয়াত দিব লাগিব। মই ইয়াত পাছৱৰ্ডটো পুট কৰি দিছোঁ। পুট কৰি দিয়াৰ পিছত আপুনি নেক্সট মাৰি দিব। লোড হওঁতে অলপ টাইম ল'ব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে দুটা অপশ্যন, এই আগৰ নিচিনাকৈ দুটা অপশ্যন দেখা পাইছে ইয়াত তলত। একেবাৰে পাৰ্মানেণ্টলি ডিলিট কৰিম, যিহেতু মই একেবাৰে পাৰ্মানেণ্ট ডিলিটত ক্লিক কৰি দিম, পাৰ্মানেণ্টলি ডিলিট কৰি দিম। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে একেবাৰে তলত ডিলিট মাই কণ্টেণ্ট বুলি তাত দেখা পাইছে। এই ওপৰত অলপ এই ঘৰটোত আপুনি তাত চিলেক্ট কৰি ল'ব লাগিব। মই অলপ হাইলাইট কৰি দেখুৱাব চেষ্টা কৰিছোঁ। এইখিনি আপোনালোকৰ ইজিৰ কাৰণে মই কৰি আছোঁ A to Z, কাৰণ আপোনালোকে যাতে অলপো কনফিউজ নহয়। ইয়াত মই হাইলাইট কৰি দিছোঁ। এই বক্সটো আপুনি ৰাইট চিন মাৰি দিব লাগিব, মানে ক্লিক কৰি দিব লাগিব এইখিনিত। এইটো চিলেক্ট কৰাৰ পিছত আপুনি ডিলিট মাই কণ্টেণ্টত ক্লিক কৰি দিব লাগিব। হয়, এইটো চিলেক্ট কৰাৰ পিছত ইয়াত হয়তো আপোনালোকে গমেই পাইছে কি আছে, ইয়াত হয়তো গোটেই ডিটেইলছটো দিয়া আছে, আপোনালোকে ইয়াত পঢ়ি চাব পাৰে। ডিলিট মাই কণ্টেণ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকক প্লিজ কনফাৰ্ম বাই টাইপিং ইয়ৰ ইমেইল এড্ৰেছ, এইখিনি ইমেইল আইডি ইয়াত কপি কৰিব লাগিব বা আপুনি টাইপ কৰি দিব লাগিব। মই টাইপ নকৰোঁ, যিহেতু মই কপি কৰিম। মাৰ্ক কৰি ল'ব আপোনালোকে, এনেকৈ মাৰ্ক কৰি লৈ কপি কৰি দিব। হয়, মই দেখুৱাই আছোঁ আপোনালোকক, এনেকৈ ইয়াত পেষ্ট কৰি দিব, হৈ গ'ল। তাৰপিছত ডিলিট মাই কণ্টেণ্ট, তাত ক্লিক কৰি দিব। তাত ক্লিক হোৱাৰ লগে লগে আপোনাৰ ৰিমুভ ইউটিউব কণ্টেণ্ট, আপোনাৰ কমপ্লিটলি আপোনাৰ ইউটিউব চেনেলটো ডিলিট হৈ গৈছে। ভিডিঅ'টো আজিলৈ ইমানে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।